নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে মুনিন ৰছ ভ্লগছ। তো বলক তেনে দেৰি নকৰি আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, আজি ভিডিঅ'টো মানে এটা কাৰণত বনাবলগীয়া হ'ল। বহুত দুখ লাগি আছে মানে এইকাৰণে যে মেমৰিখন হেৰালে মোৰ। ৰ'ব সকলোবোৰ মই বুজাই কৈ আছোঁ ফ্ৰেণ্ডছ। মানে কথাটো কি হ'ল, মোৰ মেমৰিখনত বহুত নহয় 3-4টামান ব্লগ আছিলে ধুনীয়া। মই আপলোড কৰা নাছিলোঁ, আপলোড কৰিবলৈ থৈ দিছিলোঁ। তো আপলোড কৰিবলৈ থওঁতে কি হ'ল, যোৱাকালি মই মেমৰিখন মোবাইলৰ পৰা খুলকাই পেলানি ঘৰতে থৈ পেলানি মই মোবাইলটোলৈ ওলাই আহিলোঁ। তাৰপিছত মেমৰিখন কি হ'ল, গৈ পেলাই বিচাৰিছোঁ, মেমৰিখন হেৰাই গ'ল। চ' ইমানেই বিচাৰিছোঁ, মই গোটেই ঘৰ লণ্ড বন্ধ কৰি দিলোঁ বিচাৰি। মেমৰিখন মই বিচাৰি নাপালোঁ। বহুত মনটো দুখ লাগি আছে। কি কৰিম? মেমৰিখনতো বহুত ভিডিঅ' আছিলে, ধুনীয়া ভ্লগ আছিলে, নৰ্মেল ভ্লগো আছিলে, দুটামান ভাল ভ্লগ আছিলে। চ' কি কৰিম আৰু, দুখৰ মাজতে আৰু ভিডিঅ' বনাবলৈ আহিলোঁ মই। বন্ধুসকল, মোৰ কোনো কেমেৰা নাই, মই এটা মোবাইলত ভিডিঅ' বনাওঁ। জাষ্ট মোৰ মোবাইলৰ ফোন ষ্ট'ৰেজটো ভৰ্তি হৈ যোৱাৰ পিছত মই 4GB মেমৰি এখন সোমোৱাই লৈছিলোঁ। লৈ পেলাই ভিডিঅ' বনাই আছিলোঁ। বনাই থাকোঁতে তো ক'লোৱে কথাখিনি, মেমৰিখন যোৱাকালি খুলকাই থলোঁ, হেৰাই গ'ল। মানে কি, কথাখিনি মোৰ ক'বলৈ মনে নাছিলে। চ' মই ভাবিলোঁ, আপোনালোকে যে ভাবিছে আজি যোৱাকালি ভিডিঅ' নাই দিয়া, আজি ভিডিঅ' নাই দিয়া, কি হ'ল বুলিবা। চ' মোৰ কথাৰ কাৰণখিনি এইখিনি, যোৱাকালি ভিডিঅ' নিদিয়া কাৰণখিনি মোৰ। চ' এতিয়া কি কৰিম আৰু, কাইলৈ আকৌ নতুন ভ্লগ বনাবলৈ ওলাই যাওঁ ঘৰৰ পৰা। ক'ত যাম কি কৰিম ৰাতিপুৱা কৈ আছোঁ মই সকলোবোৰ। তো এইবিলাক ভাবি আৰু লাভ নাই, হোৱা কাম হৈ গুচি গ'ল। চ' হ'বলগীয়া আছিলে, হৈ গ'ল আৰু। বিচাৰি নাপালোঁ মেমৰিটো। কেতিয়াবা যদি বিচাৰি পাওঁ মেমৰিখন, তেতিয়া ভ্লগবোৰ মই আপলোড দি দিম, আপোনালোকে চাই ল'ব। বাদ দিয়ক, এইবিলাক কথা ভাবি লৈ মাথা নষ্ট কৰি লাভ নাই এতিয়া। তো এতিয়া আৰু নতুন ভাল ভ্লগ কেনেকৈ বনাব পাৰোঁ সেইটো চেষ্টা কৰিব লাগে এতিয়া আৰু। তো হ'ব দিয়ক, আজি ইমানতে আৰু সমাপ্ত ভিডিঅ'টো। আজি মই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ, কাৰণ মোৰ মনটোৱে বেয়া। তো আপোনালোকে কৰক আৰু যি কৰে। হ'ব দিয়ক, বাই বাই, টাটা।